गिबि मन्त्री हिमन्त बिश्व शर्माया टुइटाराव इन्डिया सोदोबखौ बोखारनायखौ लानानै गोख्रों रावजों सोंखारिदों एपिसिसिनि आफादगिरि भुपेन बराया। गिबि मन्त्रिया टुइटाराव इन्डिया सोदोबखौ बोखारनायनि सोलायै टुइटारनि गेजेरजों गाहाय मन्त्री नरेन्द्र मदिनिसिम लाइजाम लिरनानै डिजिटेल इन्डिया, मेक इन इन्डिया, स्टार्टअप इन्डिया, खेलो इन्डिया बायदि बिथांखिफोरनिफ्राय इन्डिया सोदोबखौ बोखारनो बुंनांगौ। लोगोसे भारतनि संबिजिरावबो इन्डिया सोदोबा सोसनजादों। बेखौबो हिमन्त बिश्व शर्माया गाहाय मन्त्रिखौ खावलायनानै गिबियावनो संबिजिराव सोदांना लानो खावलायहरो आसाम प्रदेश कंग्रेस कमिटिनि आफादगिरि भुपेन बराया। दिनै रौथायाव नुजाथिहैनानै बे बाथ्राखौ बुङो भुपेन बराया। गुबुन फारसेथिं मणिपुरि जाथायनि सायाव गोजोननाय गैयै फोरमायो एपिसिसिनि आफादगिरि भुपेन बराया। जाथाय सोमजिनाया 2 दान बारलांनायनि उनावबो बिजेपि दैदेननाय रायजोनि गिबि मन्थ्रिया जाथायनि बागै मिथिना मोनिया जोबोद दुखुनांथाव खोथा होननानै बराया फोरमायो। मुलुगनाङैनो हादरखौ लाजि फोनांनाय जाथायजों लोब्बा थानाय दायनिगिरिखौ थाबैनो हमनानै गोख्रों साजा होनांगौनि दाबि दैखाङो भुपेन बराया। गुबुन फारसेथिं बियाब दाफामफिननायनि सोमोन्दै गागि मेलेमजिबि हिरेन गहाया गोजौसिन बिजिरसालियाव थिसननाय गसरनि खोनासंनायखौ फैगौ 25 जुलाइनि सोलायै 24 जुलाइ खालि थि खालामनाय जादों होननानैबो एपिसिसिनि आफादगिरि भुपेन बराया बुङो। সেইকাৰণে মই ইতিমধ্যে কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিম যে আপুনি প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এখন চিঠি লিখক টুইটাৰৰ জৰিয়তে যে ডিজিটেল ইণ্ডিয়া স্কিমখনৰ নামটো চেঞ্জ কৰিব লাগে, স্টাৰ্টআপ ইণ্ডিয়া, খেলো ইণ্ডিয়া এইবিলাক চেঞ্জ কৰিব লাগে। প্ৰধানমন্ত্ৰীয়ে কৈছিলে যোৱাবাৰ ভোট ফৰ ইণ্ডিয়া, প্ৰধানমন্ত্ৰীয়ে কৈছিলে, আমি প্ৰথম প্ৰধানমন্ত্ৰীৰ মুখতে শুনিছোঁ, এতিয়া আমি কৈছোঁ ভোট ফৰ ইণ্ডিয়া। প্ৰধানমন্ত্ৰীয়ে কৈছিলে, এতিয়া আমি কৈছোঁ। এইটো আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক মোক কিয় ক'ব লাগে? মোদী ডাঙৰীয়াক কওক যে ইণ্ডিয়া শব্দটো মুখ্যমন্ত্ৰীৰ নিজৰ টুইটাৰত মই আপোনাক এতিয়া দি দিম, তেওঁৱে বহুত শবাৰ ইণ্ডিয়া শব্দটো ব্যৱহাৰ কৰিছে। ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 1 মানে তাতে কি লিখা আছে? দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। এতিয়া সংবিধানখন আগতে মোদী ডাঙৰীয়াক কৈ পেলাই সংশোধন কৰক। এনেই জাষ্ট টেঙাম বেচা বেপাৰীয়ে যেনেকৈ বাৰে বাৰে বেলেগ বেলেগ কৌশল কৰি পেলাই টেঙাম বেচিব বিচাৰে, আমাৰ মুখ্যমন্ত্ৰীও সেই কৌশলে লৈছে। অসমৰ মানুহে আৰু মুখ্যমন্ত্ৰী যদি এতিয়া মিঠা আমো বেচে তেওঁৰ পৰা নিকিনে। মণিপুৰত যি ধৰণৰ মানৱতাৰ বদ্ধমূবিলে ৰূপান্তৰিত হৈছে সেইটো বৰ্ণনা কৰাৰ কোনো ভাষা মই বিচাৰি পোৱা নাই। আৰু হয়তো কোনো মানুহেই এনেকুৱা দৃশ্য দ্বিতীয়বাৰ দেখিবৰ কাৰণে ইচ্ছা প্ৰকাশ নকৰিব। মই ঈশ্বৰৰ চৰণতে খাটিছোঁ যাতে মণিপুৰলৈ মানৱতাবাদ ঘূৰি আহে, বিজেপিৰ মুখ্যমন্ত্ৰী মনলৈ মানৱতাবাদ ঘূৰি আহে। ইয়াতকৈ ডাঙৰ দুৰ্ভাগ্য কি হ'ব পাৰে যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে কৈছে ঘটনাটো 2 মাহলৈকে তেখেতে গমেই নাপায়। যদি মুখ্যমন্ত্ৰীজনে 2 মাহলৈকে ঘটনাটো গম নাপায়, এনেকুৱা ধৰণৰ এটা ঘটনা গোটেই বিশ্বৰ সন্মুখত আজি ভাৰতবৰ্ষৰ সন্মান হানি হৈছে, গোটেই দেশৰ সন্মুখত আজি মণিপুৰৰ সন্মান হানি হৈছে। গতিকে এইটো যিসকলৰ নিজৰ সন্তান আছে, ময়ো পিতৃ হিচাপে মাতৃ হিচাপে আমি নিশ্চয় চবেই অনুভৱ কৰিব পাৰিম যে আমাৰ নিজৰ ঘৰত যদি এই ঘটনা হয় তেতিয়া আমাৰ মানসিকতাটো কেনেকুৱা হ'ব। তো মই আশা কৰিম যে চৰকাৰে দৃষ্টান্তমূলক শাস্তি দিব লাগে যাতে কোনো এনেকুৱা জঘন্য অমানৱীয় অপৰাধ কৰিবলৈ দ্বিতীয়বাৰ আমাৰ দেশত সাহস নকৰে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত কালি আমি বিৰোধী ঐক্য মঞ্চই আৰু কংগ্ৰেছ দলে আৰু বেলেগ বেলেগ দলেও আমি নিৰ্বাচন আয়োগক লগ ধৰি বহুত কথা পাতিছোঁ। আজি এটা ভাল খবৰ আছে অসমবাসী ৰাইজৰ কাৰণে যে আমাৰ ডক্টৰ হিৰেন গোহাঁই ডাঙৰীয়াই উচ্চতম ন্যায়ালয়ত যিটো কেছ দিছিলে ডিলিমিটেশ্যনৰ বিৰুদ্ধে, সেই কেছটোৰ শুনানি আগতে সুপ্ৰিম কোৰ্টে 25 জুলাই ধাৰ্য কৰিছিলে। কিন্তু আমি এটা সন্দেহ কৰিছিলোঁ যে চৰকাৰৰ হেঁচাত নিৰ্বাচন আয়োগে কিবা কাৰণত 24 তাৰিখেই ফাইনেল ড্ৰাফ্ট উলিয়াই দিব পাৰে। সেইকাৰণে আমি উচ্চতম ন্যায়ালয়ত কৈছিলোঁ আমাৰ উকিলৰ জৰিয়তে যে তাৰিখটো আগুৱাই দিব লাগে। আৰু আজি এই উচ্চতম ন্যায়ালয়ৰ পৰা মই এতিয়া অলপ দিনৰ আগতে খবৰ পাইছোঁ যে মাননীয় উচ্চতম ন্যায়ালয়ে 25 তাৰিখৰ পৰিৱৰ্তে 24 তাৰিখেই আমাৰ অসমৰ যিটো ডক্টৰ হিৰেন গোহাঁই ডাঙৰীয়াৰ কেছ, সেই কেছটোৰ শুনানিৰ দিন ধাৰ্য কৰিছে। এতিয়া মই আশাবাদী যে গণতান্ত্ৰিক
সংবিধান প্ৰদত্ত স্বতন্ত্ৰ অনুষ্ঠান নিৰ্বাচন আয়োগৰ ওপৰত সন্দেহ থকাৰ কাৰণে আমাৰ হীৰেণ গোহাঁই ডাঙৰীয়াই সুপ্ৰিম কোৰ্টত দ্বাৰস্থ হোৱাৰ পিছত নিশ্চয় সুপ্ৰিম কোৰ্টে কথাটো উপলব্ধি কৰিছে আৰু কালি 24 তাৰিখে আমি এটা খবৰ আশানুৰূপ খবৰ আমি পাম বুলি পেলাই আশা ৰাখিছোঁ নাই ডক্টৰ হীৰেণ গোহাঁই সম্পৰ্কত বিজেপি কেইজনমান নেতাই যি ধৰণৰ টুলুঙা মন্তব্য কৰিছে এইটো তেখেতসকলৰ যে কিমান অহংকাৰ হৈছে ক্ষমতাত কিমান অন্ধ হৈ পৰিছে সেইটোৱে পৰিস্ফুট হৈছে কাৰণ ডক্টৰ হীৰেণ গোহাঁইক চিনি নাপাওঁ বুলি কোৱাটোৱে তেওঁলোকৰ নিজৰ দৈন্যতা তেওঁলোক কিমান দুখীয়া মানসিকভাৱে তেওঁলোক কিমান দুখীয়া সেইটো প্ৰতিপন্ন হৈছে ডক্টৰ হীৰেণ সূৰ্যলৈ কিমান দূৰ সেইটো যদি কোনোবাই কয় যে মই সূৰ্যৰ ফালে 10 কিলোমিটাৰমান আগবাঢ়ি গৈছোঁ সেইটো সূৰ্যৰ ফালে যোৱা নুবুজায় হীৰেণ গোহাঁইক উপলঙা কৰি পেলাই এষাৰ কথা আছে নহয় যে আপোনাৰ ব্যৱহাৰ আপোনাৰ পৰিচয় বিজেপি দল আৰু চৰকাৰে নিজৰ প্ৰকৃত পৰিচয় অসমৰ জনমানসত উদ্ভাসিত কৰিছে थामजिगु बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय बे एप'ल' डायग्नोस्टिक्स सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम कोविड-19 बेराम खि हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो नोंथांमोनहाबो आनजाद खालामफैजानो हागोन थंआ जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं रोखायै मिथिनो थाखाय नोंथांमोनहा 60015-17103 नाम्बाराव सुलु लानो हागोन एप'ल' डायग्नोस्टिक्स सेन्टार क'क्राझार